أشهد أن لا إله إلا الله أكبر الله أكبر أشهد أن لا إله إلا الله أكبر الله أكبر أشهد أن لا إله إلا الله আসসালামু আলাইকুম ওরহমতুল্লাহ ওবরাকাতু নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বাদ। এইকেইদিন অসমৰ টিভি চেনেলবিলাকত নিউজ চেনেলবিলাকত এটা খবৰ প্ৰচাৰিত হৈছে। সেইটো হৈছে যে গোৱালপাৰাৰ জনৈক আমজাদ খান নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ কবৰ নিজে খান্দি তাত নামাজ পঢ়িছে বুলি দেখুৱাইছে আৰু এইটো খুব মহান কৰ্ম বুলি চেনেলবিলাকে প্ৰচাৰ কৰি থকা দেখা গৈছে। তাকে দেখি আমাৰ মুছলমান ভাই বহুত ঠাইৰ পৰা ফোন কৰিছে, সুধি আছে যে এইটো কেনেকুৱা ধৰণৰ কথা, এইটো ইছলামত এনেধৰণৰ কথা আছে নেকি যে নিজৰ কবৰ নিজেই খান্দি তাত নামাজ পঢ়াটো, তাত ইবাদত কৰা, উপাসনা কৰা? যদি আছে তেনেহ'লে এইটো ফৰজ, ৱাজিব নে সুন্নত নে নফল নে কি? এতিয়া আমি ক'ব বিচাৰিছোঁ এই বস্তুটোৰ সত্যতা আৰু এই বস্তুটোৰ তাৎপৰ্য কি ধৰণৰ, কেনেকুৱা। ইয়াৰ আগতে আমি আমাৰ সমগ্ৰ মুছলিম ভাইসকলক ক'ব বিচাৰিম যে আমাৰ ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমী অসমৰ তৰফৰ পৰা পৰিচালিত NEPs ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু এনেধৰণৰ কথাবিলাক আপোনালোকে, এনেধৰণৰ ইছলামী বিষয়বিলাক এই চেনেলৰ জৰিয়তে আপোনালোকক স্পষ্ট কৰি থকা হ'ব ইনশাআল্লাহ। এই যিগৰাকী আমজাদ খান নামৰ ব্যক্তিয়ে নিজৰ কবৰ নিজেই খান্দি তাত বিশ্ব শান্তিৰ উদ্দেশ্যে তেখেতে ইবাদত কৰিছোঁ বুলি যি তেখেতে ঘোষণা কৰিছে, বিশ্ব শান্তিৰ বাবে কোনোবাই মছজিদত ইবাদত কৰক, ঘৰত ইবাদত কৰক, যিবিলাক সুন্নতি তৰিকা আছে, যিবিলাক ইছলামী নীতি আছে, নিয়ম আছে, সেই নীতি নিয়ম মতে যদি কোনোবাই ইবাদত কৰে, উপাসনা কৰে, কৰি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰে, প্ৰাৰ্থনা কৰে, তেনেহ'লে ইয়াত ক'ব লগা একো নাথাকে। কিন্তু কবৰত নিজৰ কবৰ নিজেই খান্দি তাত উপাসনা কৰাটো আমাৰ হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বা তেওঁৰ পিছৰ সাহাবাসকলৰ পৰা, সাহাবাবৃন্দৰ পৰা বা তেওঁলোকৰ পিছৰ যিসকল তাবিঈন আছিল, তাবিঈনসকলৰ পৰা বা তবেই তাবিঈন, তেওঁলোকৰ পিছৰ যিসকল আছিল বা সলফে সালেহিন, আইম্মা মুজতাহিদিন, কোনো যুগৰ মুছলিমসকলৰ মাজৰ পৰা, মুছলিম মুনিশিৰ পৰা এই বস্তুটো প্ৰমাণিত নাই। কবৰত গৈ ইবাদত কৰাটো ইছলামী নীতি নহয়, ইছলামী নিয়ম নহয়। ইছলামৰ কোনো আদৰ্শতে এই বিষয়টো নপৰে। তাৰ পৰিৱৰ্তে জনাব নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে যে লা ৰাহবানিয়াতা ফিল ইছলাম, যে ইছলামত কোনো বৈৰাগ্য নাই। কবৰত গৈ কোনোবা ইবাদত কৰাটো, এক মাহৰ কাৰণে কবৰত বন্দী হৈ যোৱাটো, এইটো এটা বৈৰাগ্যৰ নামান্তৰ। এই বৈৰাগ্যই ইছলামত নাই বুলি আমাৰ মহানবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে। লা ৰাহবানিয়াতা ফিল ইছলাম, ইছলামত কোনো ধৰণৰ ৰাহবানিয়ত বা বৈৰাগ্য নাই। কোনোবাই কাৰোবাৰ ইচ্ছা গৈছে, কাৰোবাক কোনোবাই চমক দেখুৱাবৰ কাৰণে যদি এনেধৰণৰ কোনো কৰ্মকাণ্ড কৰে, ইবাদত কৰাৰ নামত, উপাসনা কৰাৰ নামত, তেনেহ'লে এইটো ইছলামত গ্ৰহণযোগ্য নহয়, এইটো ইছলামী কৰ্ম নহয়, ইছলামৰ সুন্নতৰ আদৰ্শ নহয়। গতিকে আমি এনেধৰণৰ কথাত আমি ভুল নগৈ আমি
যিবিলাক সঠিক ইছলামিক কৰ্মকাণ্ড আছে, ইছলামৰ যি সঠিক ইবাদতৰ তৰিকা আছে, নিয়ম আছে, নীতি আছে, এই নিয়ম নীতি মতে আমি ইবাদত কৰিব লাগে, উপাসনা কৰিব লাগে। মানুহগৰাকীয়ে কৈছে যে মই ঈদৰ পিছত সকলো মানুহক, সমগ্ৰ মুছলমানক মই দাৱাত কৰিছোঁ, মই নিমন্ত্ৰণ কৰিছোঁ, মোৰ ইয়াত চিন্নি কৰা হ'ব, মোৰ ইয়াত নিমন্ত্ৰণ কৰা হ'ব, আপোনালোকে আহি পেলাই মোক দোৱা আশীৰ্বাদ কৰিব। ইয়াৰ দ্বাৰা আমি এই কথাটোৱে বুজিছোঁ যে তেখেতে এনেধৰণৰ কৰ্মকাণ্ডৰ দ্বাৰা মানুহক চমক খুৱাই তাৰ পিছত তেখেতে এটা যি ইছলাম বহিৰ্ভূত যি ভণ্ডামী আছে, এই ভণ্ডামীৰ চিলচিলা তেখেতে আৰম্ভ কৰিব বুলি আমি ভাবি ল'ব পাৰোঁ, ধৰি ল'ব পাৰোঁ। গতিকে এনেধৰণৰ বহু কথা আমি মাজে মাজে শুনি থাকোঁ আৰু মাজে মাজে এনেধৰণৰ কথা হৈ থাকে। এয়া এক ধৰণৰ চমক দিয়াৰ ব্যক্তিগৰাকীৰ এটা পন্থা। গতিকে এনেধৰণৰ কথাত আমি ভুল যাব নালাগে।